ভাই তাক বিচাৰি নাপালোঁ ढूंढता फिर रहा हूँ तुम्हें रात दिन मैं यहाँ से वहाँ ক'ত ক'ত বিচাৰিছিলি ভাই আপুনি য'ত য'ত কৈছিল চবতে বিচাৰিলোঁ কিন্তু তথাপিও নাপালি ন আৰু তই তোৰ হেণ্ডছম চেহেৰাটোলৈ মোৰ ওচৰ পালি ভাই বাছ তাক তহঁতে ভালকৈ একো এটা কাম কৰিব নোৱাৰ ঐ মোৰ গিফ্টটো লৈ আন তই যিটো এড্ৰেছ দিছিলি তাত তোৰ মৰমৰ বন্ধুজন নাইও দেহা মইতো ঠিকেই এড্ৰেছটো দিছিলোঁ মোক প্লিজ এৰি দিয়ক মই নাজানো সি ক'ত আছে ঐ শুনিছ তহঁতে ই বোলে নাজানে ঐ সঁচাকেনে ক না দেহা কৈ দে প্লিজ মা কচম বে বহুত হেণ্ডছম তই মোৰো মন নাযায় এইবোৰ মৰা কথা কৰিবলৈ কিন্তু কি কৰিবি ক মোক নামাৰিব মোৰ মা জীয়াই থাকিব নোৱাৰিব বেয়া নাপাবি দে দেহা বেয়া নাপাবি পইচা
বহুত পইচা আছে মোৰ লগত বহুত বহুত আব্বা তই চাই আছনে বাৰু চাচোন ইয়া মোৰ লগত 500 টকাৰ বান্দুল চাচোন চাচোন ইয়া 500 টকাৰ বান্দুল মোৰ লগত তই কৈছিলি নহয় পইচা কামাব লাগে বহুত এয়া চা পইচাই কামাইছো মই তই দেখা নাপালি আজি পইচা তোক বচাব নোৱাৰিলো পইচাৰ কাৰণে সেইকাৰণে মই পইচাই ঘটিছো তই ওপৰৰ পৰা চাই আছনে বাৰু পইচাৰ খেল চব মাথো পইচা পইচা এদিন সারা দুনিয়া কিনি লম এই পইচাৰে ইমানেই পইচা ঘটিম দুনিয়া কিনি লম সকলোবোৰ মোৰ হ'ব জুবেৰৰ হ'ব মাথো জুবেৰ মহম্মদ হেল্ল' আসলাম ক কি কোন জেগাত এড্ৰেছ দে ঠিক আছে তই চা গৈ আছোঁ আমি ভাই কি হ'ল বে গানটোও শুনিব নিদিয় তহঁতে ভাই আসলামে কল কৰিছিলে ৰাহুলৰ এড্ৰেছ পাইছোঁ সি জাগিৰোডৰ ইটাভাটা তাত কাম কৰি আছে হয় নেকি আবে মই ইয়াত কান্দি আছো আৰু তাতে সি পইচা ইনকাম কৰি আছে বে জানেমন মই আহি আছো গেট ৰেডি টু মিট মি আহি আছো মই ঐ বল আবে তই মানুহটো বহুত ডেঞ্জাৰাছ হবে জানানে তোক বিচাৰি নাপাই মই কিমান কান্দিছোঁ বহুত বিচাৰিছোঁ তোক যেতিয়া গম পাইছোঁ ন তই ইয়াত আছ বুলি মা কসম বে মজা লাগি গ'ল মোৰো এইবোৰ মৰা কটা কৰিবলৈ একেবাৰে মন নাই কিন্তু কি কৰিবি ক মই উপায়হীন কৰিবই লাগিব ইৰফান বল
জানেমান কয় এতিয়া মোৰ বেগটো ক'ত থৈছ কোনটো বেগ তোৰ সেই হোৱাইট পয়জনৰ বেগটো মই জ্বলাই দিলোঁ কি চালা হাৰামজাদা মোৰ 1 কোটি টকাৰ ড্ৰাগছখিনি তই জ্বলাই দিলি ইয়াৰ পৰিণাম কি হ'ব জান তই ভাই ভাই কালি ৰফিকৰ বডিটো পেলুৱাই হোৱা নাই নহয় কি তহঁতে ৰফিকক মাৰি পেলালি কি ক্ষতি কৰিছিল সি তহঁতৰ মা কসম বে বৰ হেণ্ডছম আছিলে সি মোৰ মন যোৱা নাছিলে তাক মাৰিবৰ কাৰণে কিন্তু কি কৰিবি ক মাৰিবতো লাগিবই বহুত বেয়া লাগিলে মাৰি মা কসম জুবেৰ তোৰ আৰু এই ধান্দা বেছি দিন নচলে কবৰখানি ৰেডি কৰি থ'ব লাগিব তোৰ মানুহবোৰক তোৰ এই হোৱাইট পয়জনৰ জালত পৰি কিমান সৰু সৰু ল'ৰা ছোৱালীয়ে জীৱন ধ্বংস কৰিছে কিমান যে মাকে নিজৰ পুতেকক হেৰুৱাইছে আৰু কিমান ককায়েকে নিজৰ ভায়েকক হেৰুৱাইছে জুবেৰ মহম্মদ তোৰ পিঠিত থকা কলা দাগটো মনত আছেনে কোন হয় তই 3 বছৰ আগত যে এটা ফুলকুমলীয়া ল'ৰাটো হোৱাইট পয়জনৰ জালত পেলাই জীয়াই মাৰিছিলি মনত পৰিছেনে মই তাৰ ককায়েক হয় কি মজা ষ্টৰী বে কমেডি ট্ৰেজেডি থ্ৰিলাৰ সব আছে তোৰ ভাইৰে মোৰ ধান্দাৰ উচুলৰ খিলাফ গৈছিলে বহুত বুজালো বে বুজি নাপালে ল'ৰাটো কিন্তু ৱাফাদাৰ আছিলে দেই সেইকাৰণে তাক আল্লাহৰ ওচৰলৈ পঠাবলগীয়া হ'ল সি তোৰ কি ক্ষতি কৰিছিল সি মাথো বিচাৰিছিল তোৰ পৰা পাবলগীয়া টকা কেইটা আৰু তোৰ লগত কাম নকৰোঁ বুলি কৈছিল কি কৰিবি উপায় নাই মই মজবুৰ হওঁ জুবেৰ চকীত বহি চিগাৰেট টানি দাদাগিৰি চবেই কৰিব পাৰে দম আছে যদি হাত কেইখন খুলি দেখা তাৰপিছত চা ই মোক চেলেঞ্জ কৰিছে বে ঠিক আছে এতিয়া জাষ্ট ইউ এণ্ড মি আৰু এটা কথা কৈ থওঁ কিন্তু মাৰিলে একেবাৰে মাৰিবি আধা মৰাকৈ এৰি নথবি নহ'লে তোৰ কাৰণে বিপদ আছে কিন্তু
বগা বিষ আমাৰ সমাজৰ কাৰণে এটা অভিশাপ কিছুমান দুষ্ট চক্ৰৰ অসদ্ধন ঘটাৰ স্বাৰ্থত আমাৰ উঠি অহা প্ৰজন্মৰ কোমলীয়া ল'ৰা ছোৱালীবোৰ জীৱন ধ্বংস হৈ যায় গতিকে সচেতন হওক সজাগ হওক এই হোৱাইট পয়জনৰ কবলত পৰি আপোনাৰ আপোনজন যাতে আপোনাৰ পৰা আঁতৰি নাযায়